হেল্ল' গাইজ, কি খবৰ? আপোনালোকৰ সকলো ভালে আছেনে? মোৰ ভাল। আজি শনিবাৰ সন্ধিয়া সময়ৰ পৰা মই ব্লগটো আৰম্ভ কৰিছোঁ। মই শনিবাৰে দিনটোত ব্ৰতত থাকোঁ আৰু শনিবাৰ ব্ৰতত থকাৰ পিছত সন্ধিয়া সময়ত মই শনি মন্দিৰলৈ আহোঁ। প্ৰতিটো শনিবাৰে আহোঁ, কিন্তু মই কোনো ব্লগ বনোৱা নাছিলোঁ। আজি ভাবোঁ মই দেখাওঁ আপোনালোককো। সেয়ে মই আহিলোঁ। ইয়াতে ওচৰতে এজন শনি মন্দিৰ আছে। এই খুৰাজনৰ দোকানৰ পৰা আমি সদায় তেল বন্তি চাকি ল'লোঁ। তেল বন্তি চাকি লৈ পণ্ডিতে পূজা কৰিয়ে আছে। ওচৰত বহুত বেংগলী মানুহ আছে। বেংগলী মানুহৰ থাকিলে জানেই নহয় পূজা কেনেকুৱা হয় আৰু তেওঁলোকৰ। তাৰপিছত তেওঁলোকে প্ৰতিটো শনিবাৰে কিবা নহয় কিবা মানে খাবলৈ দিয়ে। খিচিৰি, কেতিয়াবা ভোগ দিয়ে, কেতিয়াবা প্ৰসাদ দিয়ে, কেতিয়াবা ফ্ৰুটছ দিয়ে, এনেকৈয়ে দিয়ে। তাৰপৰা মই মানুহজনক ক'লোঁ, আজি তুমিয়ে বন্তিগছ জ্বলাই দিয়া। মই সদায় জ্বলাওঁ, কিন্তু আজি তেওঁক জ্বলাবলৈ দিলোঁ। মই ভাবিলোঁ অলপ ভিডিঅ' বনাই লওঁ। তাৰপৰা তেওঁ জ্বলাই আছে। তেওঁ ব্ৰতত থাকে দিনটো যিহেতু, সেয়ে তেওঁক ক'লোঁ তুমিয়ে জ্বলোৱা এইবাৰ। তাৰপৰা তেওঁ ক'লে, আহাচোন আহা, তুমিও মোক সহায় কৰি দিয়া। তাৰপিছত তেওঁ মোৰ ওচৰলৈ আহিলোঁ। তেওঁ মোক জ্বলাবলৈ ক'লে। মই জ্বলাই আছিলোঁ। তেওঁ কেমেৰা ধৰিবলৈ ক'লোঁ। তেওঁক মানে ভিডিঅ' বনাবলৈ দিলে ইমানেই লাজ কৰে, কৈছে ইয়াতনো তুমি কেমেৰাটো বনোৱা নে? মই বোলো কি হয়, একো নহয় দিয়া। মানে প্ৰতি শনিবাৰে আহোঁ, কিন্তু মই কেতিয়াও ভিডিঅ' বনোৱা নাছিলোঁ, কিন্তু আজি ক'লোঁ বনাওঁ দিয়া। তেওঁ টানিয়ে যদি দিলোঁ, পিছত যেনিবা বনালেগৈ। মই তেল বন্তি চাকি জ্বলাই আছিলোঁ। তাৰ পৰা আৰতি শেষ হোৱা নাছিলে। পণ্ডিতে পূজা কৰি আছিল। তাৰপিছত মই ক'লোঁ যে বোলা চব্জি অলপকে লৈ আহোঁ। ওচৰতে আছিলে দোকানখন। সেয়ে দেখিছেনে শনি মন্দিৰজন ওচৰতে আছে, পূজা হৈয়ে আছে। তাৰপিছত আমি চব্জি লোৱাৰ পাছতে আহিলোঁ আকৌ। তাৰপিছত আৰতি শেষ হ'ল। আৰতি শেষ হওঁতে আমাক আৰতি ল'বলৈ দিলে। আৰতি ল'লোঁ আৰু জল দিলে, জলো খালোঁ। খাই লোৱাৰ পিছত প্ৰসাদলৈ ৰখি আছিলোঁ। মই ক'লোঁ যে দিনটো ব্ৰতত আছোঁ যেতিয়া প্ৰসাদো খাই যাওঁ ৰ'বা। তাৰপিছত প্ৰসাদ বনাই আছিলে। এইটো প্ৰসাদ মানে বনাই ফ্ৰুটছৰ দি বনাই। আমি সাধাৰণতে নাৰায়ণ পূজা পাতিলে এনেকৈ আমাক ঘোল দিয়া হয়। গাখীৰ, পিঠাগুড়ি, কল, মানে বুন্দি লাডু, মানে যি মিঠাই পাৰে আৰু চব দিব পাৰে। তাৰপিছত তেওঁলোকে প্ৰসাদ বনাই আছিলে। মই সেয়ে ভিডিঅ' কৰি আছিলোঁ। আপোনালোককো দেখাওঁ কেনেকৈ বনোৱা হয়। হয়তো চবেই জানেই, খায়ে পাইছে, কিন্তু খাই বহুতেই টেষ্টি হয়। প্ৰসাদ যিহেতু যেনেকুৱাই নহওক ভাল লাগিবই দিয়কচোন। তাতে আকৌ শনি মন্দিৰৰ প্ৰসাদ। তাৰপিছত মই দেখিছেনে ফ্ৰুটছ, এই গোটেইখিনি ফ্ৰুটছ মানে প্ৰসাদত দিব। ইয়াত আপেল, তৰমুজ, কল, মানে বহুতখিনিয়ে আছিল। তাৰপিছত প্ৰসাদ খালোঁ। খাই লৈ আহি হাজবেণ্ডে ক'লে বাহিৰত একো খাব নোৱাৰোঁ যেতিয়া, আইচক্ৰীমকে খাওঁ ব'লা। তাৰপিছত আমি এই দোকানখনত আহি পেলাই আইচক্ৰীম ল'লোঁ। আইচক্ৰীম খাই আছিলোঁ, কাৰণ আমি বাহিৰত খাব নোৱাৰোঁ। শাওণ মাহৰ ব্ৰত আছে, নহ'লে আমি বাহিৰতে খাই যাওঁ। কিবা এটা নহয় কিবা এটা খাই যাওঁ আৰু ওলাই আহিলে, কিন্তু আজি খাব নোৱাৰোঁ। সেয়ে আইচক্ৰীমকে খালোঁ। খাই লৈ হাজবেণ্ডেও খাই আছে। তেওঁক মই ভিডিঅ' কৰি আছিলোঁ, তেওঁ গমেই পোৱা নাছিলে। তেওঁ কুলফি খাই আছিল। তেওঁ কুলফি ফেভাৰেট হয় আৰু মোৰ চকুবাৰ হয়। তাৰপিছত ছোৱালীজনীও খাই আছিলে। তাৰপিছত আমি এনেকৈ খাই বৈ আহি ঘৰ পালোঁহি। মই যাওঁতেই ভাত বনাই থৈ গৈছিলোঁ, কিন্তু চব্জি বনোৱা নাছিলোঁ। ইমানেই ভোক লাগিছে, আকৌ মই কাপোৰ চেঞ্জ কৰাই নাই। মই আহি মানে কিটচেনতহে লাগিছোঁ আৰু। তাৰপিছত মই ভাবিলোঁ ভেন্দি আনিছিলোঁ, ভেন্দি কাটি মানে ফটাফট বনাবলৈ মানে ৰেডিহে কৰিছোঁ আৰু। তাৰপৰা চব্জি তব্জি বনাই কৰি মানে সোনকালেই খালোঁ ভাত, যিহেতু ৰাতিপুৱাৰ পৰা একো খোৱাই নাছিলোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগে, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু চাওকচোন আমাৰ ৰাতিৰ সাজত কি আছিলে। ভেন্দি ভাজিছিলোঁ, কৈয়ে আছোঁ, ভেন্দি ভাজিছিলোঁ আৰু গাজৰ চালাড, তিয়ঁহ, গাজ টেঙাৰ আচাৰ আৰু দালি আছিলে। ভোল, জিকা, আলু, ৰঙালাও ভাজি আছিলে। তেনেকেই আজি ৰাতিৰ সাজ হ'ল। আজিলৈ বাই বাই, ধন্যবাদ।